আজি আমাৰ ৰঙাজান গাঁও পঞ্চায়তৰ অন্তৰ্গত আপোনালোকে জানে যে এইখন ৰঙাপাৰা সমষ্টিত মিৰি গাঁৱৰ লগতে আজি 4-5খন গাঁও ইতিমধ্যে পানীৰ তলত ডুব যোৱাৰ এটা আশংকা আপোনালোকে নিশ্চিতভাৱে দেখিছে। আজি এই PWD ৰাস্তাটো কণ্ট্ৰেক্টৰৰ হেমাহি ৰাস্তাটো আপোনাৰ প্ৰায় 50% ভাঙি নদীয়ে লৈ গ'ল। গতিকে এইখিনি ভালকৈ চোৱা চিতা কৰি আমাৰ বিভাগীয় কৰ্তৃপক্ষই হওক, জিলা প্ৰশাসন তথা আমাৰ স্থানীয় বিধায়ক মহোদয়ে উক্ত সমস্যাখিনি যাতে তেখেতসকলে দৃষ্টি ৰাখে আৰু আমাৰ সমস্যা যিমানখিনি আছে তেখেতসকলে যাতে পূৰণ কৰে। আৰু এই নদী কাষৰীয়া যি এটা অঞ্চল আমাৰ জৰাখৰ আৰু মানচিৰি নদীয়ে যি এটা মানে জলমগ্ন এটা পৰিৱেশ সৃষ্টি কৰিছে, এইখিনি নোহোৱাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই যথোপযুক্ত সময়ত আহি এই মানুহখিনিক যাতে সহায় সহযোগ কৰে তাকে আমি অনুৰোধ কৰিছোঁ। এই পথটো ক'ৰ পৰা ক'লৈকে আহিছে? এই পথটো আপোনাৰ বৈতামঙ্গলৰ পৰা আৰম্ভ কৰি আমাৰ গুদামঘাট হৈ উঠামলৈকে যোৱা প্ৰায় দৈনন্দিন আপোনাৰ এই পথটি প্ৰায় 5,000 পৰা 10,000 7,000 মানুহ অহা যোৱা তাত কৰে কণ্টিনিউ। নদীকেইখন কি নদী? নদী মানচিৰি আৰু আপোনাৰ জৰাখৰ, এই দুটা নদীৰ বাৰণি পানীয়ে এই মানে বানপানী প্ৰলয়িত কৰে। প্ৰত্যেক বছৰতে এনেকুৱা ধৰণৰ আপোনাৰ বানপানী হয়, মানুহ ক্ষতিগ্ৰস্ত হয়। আৰু ইয়াৰ ফলত আপোনালোকে নিশ্চয় য'ত আমি থিয় হৈ আছোঁ ৰাস্তা 50% ভাঙি ইতিমধ্যে লৈ যোৱা পৰিলক্ষিত। যদিহে পথটো ভাঙে কিমান কেইখন গাঁও? প্ৰায় 5ৰ পৰা 6খন গাঁও পানীৰ তলত ডুব যাব। এই যিটো ৰাস্তা এইটো বৈঠাভাঙ্গাৰ পৰা আপোনাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথ আৰু এই পথটো দি দৈনিক আপোনাৰ 1000 মান ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আৰু আপোনাৰ ব্যৱসায় কৰা বিভিন্ন কামত ব্যস্ত থকা মানুহ প্ৰায় 7,000 পৰা 8,000 মানুহ এইটো ৰাস্তাত চলাচল কৰে। যেহেতু আমি এই ৰাস্তাটো লৈ বহুত শংকিত হৈ আছোঁ, এই ৰাস্তাটো যদি কিবা কাৰণে আজি 50 পৰা 60% সহায় লৈ গ'ল নদীত আৰু বাকী ৰাস্তাখিনি যদি সহায় লৈ যায় আমাৰ প্ৰায় আপোনাৰ কইনাঘাট, গুদামঘাট মিৰি, গুদামঘাট গাঁও, অকাবস্তি বঙালী আদি কৰি গুদামঘাট কছাৰী আদি কৰি প্ৰায় 6খনমান গাঁৱৰ মানুহ একদম নিৰাশাৰ হৈ যাব, খেতি পথাৰ ধ্বংস হৈ যাব, মানুহখিনি এটা মানে জমৰ যন্ত্ৰণা ভোগাৰ এটা পৰিস্থিতি হৈ যাব। গতিকে আমি বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষ আৰু ইয়াৰ স্থানীয় বিধায়ক আমি কৰজোৰে অনুৰোধ কৰিছোঁ যে তেওঁলোকে এবাৰ আহি এই ৰাস্তাটো পৰিদৰ্শন কৰি তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰাই যিভাৱে ব্যৱস্থা কৰিলে এই ৰাস্তাটো এই পৰ্যন্তই থাকি যাব আৰু মানুহখিনি যাতে বাচি যায় তাৰ বাবে এটা উপায় কৰাৰ কাৰণে মই বিধায়ক মহোদয়ক কৰজোৰে অনুৰোধ কৰিছোঁ ৰাইজৰ হৈ। আৰু মই ভাবোঁ আজি আপোনালোকৰ এই চেনেলৰ যোগেদি তেওঁ বাতৰিটো প্ৰত্যক্ষ কৰাৰ পিছত তেওঁ অতি সোনকালে এই ব্যৱস্থাটো কৰিব বুলি আমি ৰাইজৰ ফালৰ পৰা আশা কৰোঁ।